নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ 5 নম্বৰ পাঠটোৰ আমি লাষ্ট আজি কি কৰিম এক্সাৰসাইজ মানে আমাৰ অনুশীলনী সমাধান কৰিম। চোৱাচোন প্ৰথমতে আমি এই এক্সাৰসাইজৰ 1 নম্বৰটো আছে কি ফিল ইন দা ব্ল্যাঙ্ক আৰু এইটো পেজ নাম্বাৰ আছে তোমাৰ চোৱা 108। এইটো আমি সমাধান কৰিম। সো আমাক খালি ঠাই পুৰাব দিছে। ইয়াতে -8 আছে। 1 নম্বৰটো চোৱা -8 আছে, ইয়াতে প্লাস আছে, ইয়াতে কি বহালে ইয়াতে 0 হৈ যাব। তেনেহলে চোৱাচোন আমি যদি ইয়াতে +8 বহাই দিওঁ তেনেহলে 8ৰ পৰা 8 গলে কি হৈ যাব 0 হ'ব। তাৰ মানে ইয়াতে 8 হ'ব। এই বক্সটো তোমালোকে লিখিবা 8। ঠিক আছে, 8 হল ইয়াৰ आंसर। 2 নম্বৰটো চোৱা। 2 নম্বৰটো ইয়াতে কি আছে -15 আছে, ইয়াতে মাইনাস আছে, ইয়াতে কি বহালে ইয়াতে 0 হ'ব। তেনেহলে চোৱাচোন আমি যদি ইয়াতে -15 দিওঁ, এইটো -15 দিওঁ, চাবা মই ইয়াতে বুজাই দিম, এক্সট্ৰাকে অংক নকৰোঁ। চোৱাচোন ইয়াতে মাইনাস আছে, -15, ইয়াতে চোৱা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব। তেনেহলে আমাৰ 15 পৰা 15 ইয়াতে যেহেতু মাইনাস আগত আছে এটা, তেনেহলে এই 15 পৰা 15 গলে শূন্য হ'ব। তাৰপিছত চোৱা 3 নম্বৰটো 15, ইয়াতে মাইনাস আছে, আকৌ ইয়াত মাইনাস আছে 15, তেনেহলে ইকুৱেল টু কি হ'ব। তেনেহলে ইয়াতে চোৱা ইয়াতে 15 আছে, 15 মাইনাসে মাইনাসে প্লাস হ'ব, 15 আছে মানে 15 আছে 15, তেনেহলে ইয়াতে 30 হ'ব। ইয়াতে 30 হ'ব। তাৰপিছত চোৱা 4 নম্বৰটো। 4 নম্বৰটোত ইয়াতে মাইনাস আছে, ইয়াতে -8, ইয়াতে ইকুৱেল টু আছে মানে -12 আছে, ইয়াতে কি বহালে ইয়াতে -12 হ'ব। ঠিক আছে, ইয়াতে আমি কিমান বহালে তাৰ মানে ইয়াতে -12 হ'ব। তেনেহলে আমি যদি ইয়াতে -20 দিওঁ তেনেহলে কি হ'ব চোৱাচোন -20 আছে আৰু ইয়াতে মাইনাসে মাইনাসে প্লাস হ'ব 8, তেনেহলে 8ৰ পৰা 20 গলে -12। ঠিক আছে, -20 দিবা। তাৰপিছত চোৱা এইটো 5 নম্বৰটো 15 প্লাস -15, তেনেহলে ইয়াতে কি হ'ব ইকুৱেল টু আছে। তেনেহলে চোৱা 5 নম্বৰটো আমাৰ ইয়াতে আছে 15, ইয়াতে প্লাস মাইনাসে কি হ'ব -15 আছে 15, তেনেহলে 15ৰ পৰা 15 গলে কি থাকে 0, শূন্য হ'ব ইয়াৰ आंसर। তাৰপিছত চোৱা 13 প্লাস বক্স ইকুৱেল টু -20, তাৰমানে ইয়াতে কিমান বহালে মাইনাসত যাব। তেনেহলে আমি ইয়াত যদি কৰোঁ, ইয়াতে 13 আছে হয় না, তেনেহলে আমি ইয়াতে যদি দিওঁ -33, চোৱা ইয়াতে যদি আমি -33 দিওঁ তেনেহলে কিমান হ'ব যে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব। তেনেহলে 13ৰ পৰা 33 গলে -20 হ'ব। ঠিক আছে, এইখিনি হল আমাৰ ইয়াৰ 1 নম্বৰটোৰ आंसर। আমি 1 নম্বৰৰখিনি কি কৰিছোঁ সমাধান কৰিছোঁ। এতিয়া 2 নম্বৰটো চোৱা কি কৈছে ফিল ইন দা ব্ল্যাঙ্ক উইথ গ্ৰেটাৰ দেন লেছ দেন অৰ ইকুৱেল টু সাইন। আমাক কৈছে যে মানে কোনটো তলৰ বক্সবিলাকত কোনটো সমতুল্য হ'ব, সেই সমতুল্য মতে আমাক এইটো ফিল আপ কৰিব দিছে, মানে সম্পূৰ্ণ কৰিব দিছে। ইয়াতে গ্ৰেটাৰ দেন আছে, লেছ দেন আছে আৰু ইকুৱেল টু আছে। যদি একে সমান হয় তেনেহলে আমি এইটো কি লিখিম মানে ইকুৱেল টু লিখিম। বুজি পাইছা? ধৰি লোৱা ইয়াতে 5 আছে, ইয়াতে 5 আছে, তেনেহলে ইফালেও 5 ইফালেও 5, তেনেহলে কি একে সমান, তেতিয়া আমি কি কৰিম মাজত ইকুৱেল টু দিম। বুজি পাইছা? এইটো হল নিয়ম। এতিয়া সব প্ৰথমতে চোৱা ইয়াতে -9 আছে প্লাস -7 আছে, ইয়াতে -7 আছে প্লাস -9 আছে, তেনেহলে এইটো আৰু এইটো দুয়োটা সাইডে আমাৰ কি হ'ব, দুয়োটা সাইডে আমাৰ একে হ'ব। একে যদি হয় তেনেহলে মাজত আহিব কি ইকুৱেল টু। তাৰপিছত চোৱা 2 নম্বৰ -11 -9 বক্স -9 প্লাস 11, তেনেহলে এইটো চোৱা মাইনাসে মাইনাসে প্লাস হ'ব, এই 11 আৰু 9 20 -20 আৰু ইয়াতে মাইনাসত যাব, তাৰ মানে এইটো নহয়। 11 পৰা 9 গলে থাকিল আমাৰ কিমান থাকিব 1 আৰু ইফালে 1 2। বুজি পাইছা? তেনেহলে এইটো আমাৰ ইয়াতে মানে একে নহয়, তেনেহলে এইটো কোনটো ডাঙৰ হ'ব, আমাৰ এইটো ডাঙৰ হ'ব, তেনেহলে এইটো লিখিবা এইটো
চিন দিবা লেছ দেন এইটো ডাঙৰ তাৰমানে -35 + 20 মানে 20ৰ পৰা 35 বাদ দিয়া তেনেহ'লে 20ৰ পৰা 35 বাদ দিলে 15 থাকে -15 তেনেহ'লে ইয়াতে থাকে চোৱা ইয়াতে -10 আছে -5 আছে তেনেহ'লে মাইনাছে মাইনাছে প্লাছ হ'ব 10 আৰু পাছত 15 মাইনাছ দুটা আছে এটা মাইনাছ তেনেহ'লে -15 ইয়াতে ইয়াতো -15 তেনেহ'লে মাজত কি হ'ব ইজুকেলটো তাৰপিছত চোৱা 4 নম্বৰ 2 নম্বৰ 4 নম্বৰটো 40 + -30 বক্স তাৰপিছত চোৱা -20 + -10 তেনেহ'লে ইয়াতে চোৱা 40 প্লাছ মানে 40ৰ পৰা 30 গ'লে 10 থাকে ইফালে চোৱা এতিয়া -20 প্লাছ মাইনাছে -10 তেনেহ'লে এই মাইনাছে মাইনাছে প্লাছ হৈ যাব 20 আৰু 10 30 হ'ব মাইনাছ আছে মাইনাছ তেনেহ'লে ইফালে থাকে 10 ইফালে থাকে 30 তেনেহ'লে এইটো ডাঙৰ এইটোক দিবা এইটো চিন গেদাৰ দেন ঠিক আছে তাৰপিছত চোৱা এতিয়া এইটো ডাঙৰ না এইটো ডাঙৰ মাইনাছ আছে -15 আছে 15 মাইনাছে মাইনাছে কি যাব প্লাছ হ'ব 8 আছে 8 তো 8ৰ পৰা 15 গ'লে আমাৰ কিমান থাকে এইটো আৰু এইফালে থাকিব আমাৰ 15ৰ পৰা 8 গ'লে 15ৰ পৰা 8 যদি আমি বাদ দিওঁ তেনেহ'লে আমাৰ থাকিব 7 থাকিব আৰু এইফালে ডাইৰেক্ট 7 থাকিব +7 আৰু এইফালে কি থাকিব 8ৰ পৰা 15 বাদ দিলে তাৰমানে -7ত আহিব তাৰমানে এইটো ডাঙৰ এইটোক দিবা এইটো চিন ঠিক আছে এনেকৈ মানে এইবিলাক মানে ঘৰবিলাক পুৰোৱা হয় এতিয়া চোৱা তাৰপিছত কি কৈছে তোমালোকক যে 3 নম্বৰটো সাবষ্ট্ৰেক্ট দ্য ফ্লোয়িং ইউজিং নাম্বাৰ লাইন তাৰমানে সংখ্যা ৰেখাৰ সহায়ত মানে কি কৰিব দিছে আমাক মানে বিয়োগ কৰিব দিছে তেনেহ'লে তোমালোকক অলৰেডি এনেকুৱা অংক তোমালোকক অলৰেডি সিফালে কৰাই আহিলোঁ আগৰ ভিডিঅ'বিলাকত তোমালোকে চাবা সংখ্যা ৰেখাৰ যিবিলাক অংক আছে তাতে আমি মাইনাছ প্লাছ কৰি চোৱা 3 নম্বৰৰ 1 নম্বৰ কি দিয়া আছে 3 নম্বৰৰ 1 নম্বৰটো চোৱা বিয়োগ কৰিব দিছে সংখ্যা ৰেখাৰ সহায়ত তেনেহ'লে 3 নম্বৰৰ 1 নম্বৰ ৰোমান সংখ্যা 1 3 নম্বৰৰ 1 নম্বৰটোত কৈছে সাবষ্ট্ৰেক্ট -2 ফ্ৰম 5 তাৰমানে কি কৈছে চোৱা -5ৰ পৰা মানে -2টো বিয়োগ কৰা তেনেহ'লে চোৱাচোন আমি ইয়াতে কি আছে -5 হয়নে নাই তেনেহ'লে প্ৰথমতে আমি কি কৰিম -5 ল'ম তাৰ পৰা আমাক বিয়োগ কৰিব দিছে কিমান -2 তেনেহ'লে যেহেতু বিয়োগটো আহিব তাৰপিছত চোৱা মাইনাছ কিমান আছে 2 তেনেহ'লে এই -2টো ইয়াত লিখিবা কিমান হ'ব চোৱা এতিয়া ইয়াতে চোৱা -5 আছে -5 এই মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব 2 আছে 2 তাৰমানে ইয়াতে কি পালোঁ আমি 2ৰ পৰা 5 বাদ দিব লাগে কাৰণ ইয়াৰ আগত মাইনাছ আছে তেনেহ'লে চোৱা 2ৰ পৰা 5 গ'লে মাইনাছ কি হ'ব 3 হ'ব এইটো আকৌ সংখ্যা ৰেখাৰ সহায়ত দেখুৱাব কৈছে তোমালোকক অলৰেডি আগৰ ভিডিঅ'টোত তোমালোকক সংখ্যা ৰেখাৰ সহায়ত মানে বহুকেইটা অংক তোমালোকক দেখুওৱা হৈছিলে ঠিক আছে এতিয়া মই জাষ্ট আৰু এটা ইয়াতে জাষ্ট মই এইটোৰ এই গোটেইকেইটাৰ অংকটো সলিউশ্যন কৰি দিম তোমালোকে সংখ্যা ৰেখাত নিজে বহাবা তাৰমানে জাষ্ট মই এটা সংখ্যা ৰেখা আঁকি তোমালোকক দেখুৱাই দি আছোঁ চোৱা এইটো হ'ল আমাৰ ধৰি লোৱা এইটো 0 -1 -2 -3 -4 -5 -6 -7 এবাৰ এনেকৈ যাব এইবিলাক এইটো -1 -2 -3 -4 -5 -6 -7 তেনেহ'লে চোৱা প্ৰথমতে চোৱা -5 গড় একেবাৰে ডাইৰেক্ট ইয়াৰ পৰা 5 গড় আহা আকৌ ইয়াৰ পৰা 2 বাদ দিব লাগে তেনেহ'লে 2 গড় বাদ দিয়া এইটো 1 গড় এইটো 1 গড় 2 গড় বাদ দিলে আমি যাই -3ত থাকে তেনেহ'লে 1 2 3টা গড় থাকে তেনেহ'লে আমাৰ আছে ইয়াতে কিমান -3 তেনেহ'লে এনেকুৱাকৈ তোমালোকক আগৰ ভিডিঅ'টোত মানে মই ধুনীয়াকৈ বুজাই দিছোঁ এতিয়া মই জাষ্ট সলিউশ্যন কৰি দিম অংকখিনি তোমালোকে নিজে মানে সংখ্যা ৰেখা আঁকি নিজে কৰি ল'বা মই বুজাই দি যাম তেনেহ'লে চোৱা এতিয়া 2 নম্বৰটো এতিয়া চোৱা আমি 2 নম্বৰটো যদি মানে কৰোঁ 2 নম্বৰটো কৈছে চোৱা সাবষ্ট্ৰেক্ট 3 ফ্ৰম -3 তাৰমানে -3ৰ পৰা 3 বিয়োগ কৰা মানে -3ৰ পৰা 3 বিয়োগ কৰা এইটো 3 বিয়োগ কৰিবা তেনেহ'লে চোৱা কি হ'ব -3 আছে -3 তাৰপিছত চোৱা ইয়াতে মাইনাছে প্লাছে মাইনাছে হ'ব -3 তেনেহ'লে কি হ'ব মাইনাছে মাইনাছে কি হ'ব প্লাছ হৈ যাব 3 আৰু 3 6 হ'ব
আৰু ইয়াতে দুটা মাইনাছ আছে কাৰণে এটা মাইনাছ আনিবা তেনেহ'লে কি হ'ল -6 তাৰ মানে ইয়াতে প্ৰথমতে তোমালোকে এতিয়া কি কৰিবা ইয়াৰ পৰা ডাইৰেক্ট 6 ঘৰ ইয়াৰ পৰা ডাইৰেক্ট প্ৰথমতে 3 ঘৰ ল'বা এনেকৈ 3 ঘৰ তাৰপিছত আকৌ 3 ঘৰ ল'বা তেনেহ'লে 1 2 3 -6 হ'ব এইটো -6 এনচাৰ এই এনেকুৱাকৈ তোমালোকৰ কৰিব লাগিব এইকেইটা তেনেহ'লে চোৱা 3 নম্বৰটো সলিউশ্যন চোৱা সাবট্ৰেক্ট -4 ফ্ৰম -4 তেনেহ'লে চোৱা -4ৰ পৰা -4 বাদ দিব লাগে তেনেহ'লে চোৱা -4ৰ পৰা যদি আমি বিয়োগ কৰোঁ -4 কি পাওঁ চোৱা -4 আছে 4 এই মাইনাছে প্লাছ হৈ যাব এই 4 আছে 4 তেনেহ'লে কি হ'ব 4ৰ পৰা 4 গ'লে 0 হ'ব তেনেহ'লে প্ৰথমতে সংখ্যা ৰেখাত কি কৰিবা এনেকৈ 4 ঘৰ আহিবা তাৰপিছত আকৌ ইফালৰ পৰা 4 ঘৰ বাদ দিবা তেনেহ'লে কি হ'ব যাইকেনে 0 হ'ব এইটো এই এনেকুৱাকৈ তোমালোকৰ কৰাব লাগিব এতিয়া চোৱাচোন 4 নম্বৰটো আমি চাম এতিয়া 4 নম্বৰটোত কিমান দিয়া আছে চোৱা সাবট্ৰেক্ট -2 ফ্ৰম -6 তাৰ মানে ইয়াতে কি কৈছে চোৱা 6ৰ পৰা 2 বাদ দিব লাগে তেনেহ'লে ইয়াত লিখা 6 তাৰ পৰা আমি 2 বিয়োগ কৰিম বিয়োগ কৰিব দিছে আমাক কিমানেৰে 2এৰে তেনেহ'লে চোৱা কি পাওঁ এই 6 আছে 6 এই মাইনাছে কি হ'ব প্লাছ হ'ব 2 আছে 2 তেনেহ'লে আমি এই দুটা যদি যোগ কৰোঁ কিমান পাম চোৱা 6 আৰু 2 কিমান হ'ব 8 হ'ব এই 8 হ'ব ইয়াৰ এনচাৰ তোমালোকে প্ৰথমতে এতিয়া আৰু ইফালে নাহে এতিয়া ধনাত্মক ছাইড আহিব ঠিক আছে এইটো হৈছে ধনাত্মক ছাইড এই ধনাত্মক ছাইডটোতে তোমালোকে এনেকুৱাকৈ হিচাপ কৰি দেখুৱাবা তাৰপিছত চোৱা 4 নম্বৰ গ'ল এতিয়া 5 নম্বৰ সাবট্ৰেক্ট -3 ফ্ৰম -7 তাৰ মানে কি কৈছে চোৱা 7ৰ পৰা 3টো বাদ দিব লাগে তেনেহ'লে এইটো 7ৰ পৰা 3 বাদ দিব লাগে বিয়োগ কৰি দিবা কিমান 3 -3ৰে তেনেহ'লে চোৱা 7 আছে 7 -7 আছে কি হৈ যাব প্লাছ হ'ব 3 আছে 3 তাৰপিছত চোৱা 7 আৰু 3 কিমান হৈ যাব 10 হৈ যাব এইটো হ'ব ইয়াৰ এনচাৰ তোমালোকে কৰিবা তাৰপিছত চোৱা এই 6 নম্বৰটো চোৱাচোন কি আছে 6 নম্বৰটো আছে সাবট্ৰেক্ট -1 ফ্ৰম -3 এইটো তেনেহ'লে চোৱাচোন আমি এইটো সমাধান কৰিম এতিয়া তাৰমানে কৈছে -3ৰ পৰা -1 বাদ দিব লাগে তেনেহ'লে চোৱা -3ৰ পৰা আমি যদি কি কৰোঁ মাইনাছ কৰি দিওঁ কি -1 তেনেহ'লে কি থাকে -3 আছে -3 আছে প্লাছ এই 1 আছে 1 তেনেহ'লে কি হৈ যাব এইটো কৰা 1ৰ পৰা 3 বাদ দিয়া মাইনাছ কি হ'ব 2 হ'ব এতিয়া এনেকুৱাকৈ প্ৰথমতে -3 ঘৰ ল'বা এনেকৈ 3 ঘৰ তাৰপিছত 1 ঘৰ বাদ দিবা ইফালৰ পৰা 1 ঘৰ বাদ দিবা তেনেহ'লে 2 ঘৰ থাকে -2 লৈকে থাকে -2 ঠিক আছে এতিয়া আমি 4 নম্বৰটো চাবা এতিয়া আমি 4 নম্বৰৰ কেইটা কৰিম আকৌ 4 নম্বৰত তোমালোকক দিছে চোৱা সাবট্ৰেক্ট দ্য ফ্লোয়িং আকৌ সংখ্যা ৰেখাৰ দ্বাৰা মানে বিয়োগ কৰিব দিছে এইকেইটা তেনেহ'লে মই তোমালোকক ইয়াতো মই এটা সংখ্যা ৰেখা আঁকি দেখুৱাম আৰু বাকীখিনি তোমালোকে সংখ্যা ৰেখা আঁকিবা আৰু তাৰ আগতে মই আৰু এটা কথা কৈ থৈ দিওঁ যে চোৱা মই এটা অলৰেডি কৰিয়ে দিম তোমালোকে কেনেকুৱাকৈ কৰিবা আৰু ইয়াৰ থকা মেথছৰ যিটো সলিউশ্যন এইটো মই কৰি দি আছোঁ তেনেহ'লে চোৱা আমি 4 নম্বৰ কৰিম এতিয়া 4 নম্বৰৰ ৰোমান সংখ্যা 1ত কৈছে চোৱা সাবট্ৰেক্ট 142 ফ্ৰম -120 তাৰ মানে কৈছে যে 120ৰ পৰা 140 বাদ দিয়া -120ৰ পৰা আমাক কি কৰিব দিছে বিয়োগ কৰিব দিছে কিমান 142 তেনেহ'লে 142টো বিয়োগ কৰিবা তেনেহ'লে চোৱা মাইনাছ আছে -120 আছে 20 ইয়াতে চোৱা মাইনাছে প্লাছে কি হ'ব মাইনাছে হ'ব 142 হ'ব তেনেহ'লে চোৱাচোন ইয়াতে কিমান হ'ব মাইনাছে প্লাছ হ'ব আৰু এই দুটা যোগ কৰিলে আমি কিমান পাওঁ এই দুটা যোগ কৰিলে আমি 100 240 আৰু 42 62 তেনেহ'লে 262 হ'ব আমাৰ ইয়াৰ এনচাৰ দুটা মাইনাছ আছে কাৰণে এটা মাইনাছ তেনেহ'লে 262 হ'ব ইয়াৰ এনচাৰ তো ঠিক এইটো কি কৰিবা তোমালোকে প্ৰথমতে সংখ্যা ৰেখা এখন ল'বা লৈ কিনে এইটো তোমালোকে কি কৰিবা এইটো সংখ্যা ৰেখা আঁকিবলৈ হ'লে তোমালোকে এটাকে ঘৰত 20কে ধৰিবা ধৰি কিনে এইটো সংখ্যা ৰেখাটো কৰিবা এনেকুৱাকৈ সংখ্যা ৰেখা এটা ল'বা
লৈ কিনে এটাকে ঘৰত এইটোত যদি 0 এইটোত 20 ল'বা, এইটোত 40 ল'বা, এইটোত 60 ল'বা, এনেকুৱাকৈ ধৰি তাৰপিছত এইটো কৰিবা। আৰু যদি ইয়াতকৈ বেছি সংখ্যা হয় তেনেহ'লে তোমালোকে কি কৰিবা, এই সংখ্যাবিলাক অলপ বেছিকৈ ল'ব লাগিব। তোমালোকে তেতিয়া 50কৈ ধৰিবা, বুজি পাইছা? এনেকৈ লৈ কৰিবা। এতিয়া চোৱা, তাৰপিছত চোৱা 2 নম্বৰটো ছাবষ্ট্ৰেক্ট 150 ফ্ৰম -250। তাৰমানে কৈছে চোৱা 250ৰ পৰা 150টো বাদ দিব লাগে, -150 বাদ দিব লাগে, ঠিক আছে? 250ৰ পৰা আমাৰ 150টো বাদ দিব লাগে। তেনেহ'লে লিখিবা -250, ইয়াৰ পৰা যদি আমি বাদ দিওঁ কিমান বাদ দিব লাগে, বিয়োগ কৰিব লাগে কিমান, 150, -150। এতিয়া চোৱা মাইনাছ আছে, -250 আছে, মাইনাছে মাইনাছে প্লাছ হ'ব 150। এতিয়া চোৱা এই 150ৰ পৰা 250 বাদ দিব লাগে, তেনেহ'লে থাকিব কিমান, 100, মাইনাছ থাকিব, মাইনাছত থাকিব 100, ঠিক আছে? এতিয়া চোৱা এনেকুৱাকৈ তোমালোকে কৰিবা। এতিয়া চোৱা 3 নম্বৰটো কি কৈছে, ছাবষ্ট্ৰেক্ট -60 ফ্ৰম 80। তাৰমানে এই 80ৰ পৰা -60টো বাদ দিব লাগে, 80ৰ পৰা মানে বিয়োগ কৰিব লাগে -60। তেনেহ'লে চোৱাচোন কিমান হয়, এই 80 আছে 80, এই মাইনাছে মাইনাছে প্লাছ 60 আছে 60। তেনেহ'লে চোৱা 8 আৰু 6 কিমান হ'ব, 14। তেনেহ'লে আৰু দুটা শূন্য আছে, ইয়াতে বহাই দিবা। তেনেহ'লে আমাৰ কিমান হ'ব, এই এটা শূন্য যোগ কৰা কিমান হ'ব, শূন্য হ'ব 140, ঠিক আছে? 140 হ'ল ইয়াৰ এনচাৰ। তাৰপিছত চোৱা 3 নম্বৰ গ'ল। এতিয়া 4 নম্বৰ যদি চাওঁ কিমান আছে, ছাবষ্ট্ৰেক্ট -50 ফ্ৰম 70। তাৰমানে 70ৰ পৰা -50টো বাদ দিব লাগে। তেনেহ'লে চোৱা আমি যদি 70ৰ পৰা মাইনাছ কৰি দিওঁ, যে -50 কৰি দিওঁ, কি হ'ব, 70 আছে, 70 মাইনাছে মাইনাছে প্লাছ হ'ব 70। তেনেহ'লে কিমান হ'ব, 7 × 5 = 12, 120 হ'ব ইয়াৰ এনচাৰ। তাৰপিছত চোৱা 5 নম্বৰ, ছাবষ্ট্ৰেক্ট 4000 ফ্ৰম -5080। তাৰমানে -5080ৰ পৰা আমাক কি বাদ দিব লাগে, ইমানৰ পৰা বাদ দিব লাগে, বিয়োগ কৰিব লাগে কিমান, 4000, ঠিক আছে? এইটো তেনেহ'লে চোৱা ইয়াতে মাইনাছ আছে, ইয়াতে মাইনাছ আছে, তেনেহ'লে মাইনাছে মাইনাছে দুটা প্লাছ হৈ যাব, 5 আৰু 4 কিমান, 9 হ'ব। তাৰমানে -9080, ঠিক আছে? এইটো হ'ব ইয়াৰ এনচাৰ। তাৰপিছত চোৱা 6 নম্বৰ এটা আছে, 6 নম্বৰটো ছাবষ্ট্ৰেক্ট 3000 ফ্ৰম -10,000। তাৰমানে 10,000ৰ পৰা -10,000ৰ পৰা আমাক বাদ দিব লাগে কিমান, 3000। ইয়াতে মাইনাছ কৰিবা 3000। তেনেহ'লে চোৱাচোন এতিয়া কি হ'ব, ইয়াতে মাইনাছ আছে হয়নে, আমাক কি মাইনাছৰ কথা কৈছে নেকি, ইয়াতে মাইনাছৰ কথা কৈছে। চোৱা -10,000 আছে, 10,000। তাৰপিছত চোৱা ইয়াতে মাইনাছ হ'ব, তেনেহ'লে ইয়াত যদি মাইনাছ হয় তোমাৰ ইয়াতে মাইনাছ আছে, মাইনাছ হ'ব। চোৱাচোন ইয়াতে কিমান আছে, আমাক বিয়োগ কৰিব কৈছে, আমি বিয়োগ কৰি দিছোঁ 3000, ঠিক আছে? তেনেহ'লে চোৱা এতিয়া আমি যদি এইটো যোগ কৰি চাওঁ কিমান হয়, চোৱা তোমালোকৰ এনচাৰৰ লগত এইটো মিলা নাই, তোমালোকৰ যে তলত এনচাৰ দিছে চোৱাচোন, এনচাৰৰ লগত এইটো মিলা নাই। এইটো যদি এনচাৰৰ লগত আমি মিলাই কৰোঁ তেনেহ'লে তোমালোকৰ ইয়াতে মাইনাছ আহিব, ঠিক আছে? এই -3000 আহিব। এই ইয়াতে প্ৰিণ্টিং মিষ্টেক হৈছে, ইয়াতে -3 দি দিবা, -3000। এইটো কৰিলে আমি তাৰমানে এনচাৰটো পাই যাওঁ। চোৱা ইয়াতে যদি আমি মাইনাছ বহাই দিওঁ তেনেহ'লে এইটো আমি ব্ৰেকেটত কি কৰিম, মাইনাছ দিম, আৰু ইফালে মাইনাছ আছে, তেনেহ'লে মাইনাছে মাইনাছে প্লাছ হৈ যাব। তেনেহ'লে চোৱা 10,000ৰ পৰা 3000ৰ পৰা 10,000 গ'লে কি থাকিব, আমাৰ -7000 থাকিব। এইটো হ'ব আমাৰ কি, ইয়াৰ এনচাৰ, ঠিক আছে? এই এনেকুৱাকৈ তোমালোকে কৰিবা, আৰু এনেকুৱাকৈ এটা সংখ্যাৰেখা আঁকিবা, আঁকি কিনে তোমালোকে সংখ্যাৰেখাৰ সহায়ত এইবিলাক যোগ বিয়োগ কৰিবা, যি কৰিব লগা আছে কৰিবা। তোমালোকক আগৰ ভিডিঅ'টোত মই
অলৰেডি সংখ্যাৰ আকাৰ বহুখিনি অংক তোমালোকক দেখুৱাইছোঁ ঠিক আছে এতিয়া আমি 5 নম্বৰত যাম চাবা এতিয়া চোৱা 5 নম্বৰত কৈছে সিম্পলিফাই তেনেহ'লে সিম্পলিফাই যদি আছে তেনেহ'লে আমাক কৈছে যে সৰল কৰা তেনেহ'লে আমি সৰল কৰিম 5 নম্বৰৰ 1 নম্বৰ 5 নম্বৰৰ 1 নম্বৰত কি দিয়া আছে চোৱা -97 আছে প্লাস -18 আছে -47 প্লাস মাইনাস প্লাস 57 আছে তেনেহ'লে চোৱা প্ৰথমতে -97 আছে -97 এই প্লাসে মাইনাসে কি হৈ যাব মাইনাস কিমান আছে 18 তাৰপিছত চোৱা -47 প্লাস 57 চাবা প্লাস 57 এতিয়া চোৱা আমি ইয়াৰ পৰা কি পাওঁ যে ইয়াতো মাইনাস আমি প্লাস থকা সংখ্যা কেইটা আছে আমাক এটা আছে এইটো ইয়াত আগত আনা 57 এইটো আমাৰ হৈছে প্লাস থকা এতিয়া চোৱা ইয়াতে মাইনাস আছে মাইনাস এতিয়া গোটেইকেইটা মাইনাস আমি এক লগ কৰিম এতিয়া ব্ৰেকেট দিবা 97 এইটো চোৱা মাইনাসে মাইনাসে কি হ'ব প্লাস 18 তাৰপিছত চোৱা মাইনাসে মাইনাসে প্লাস 47 এইটো ক্লোজ কৰা এতিয়া ব্ৰেকেট ওপেনিং ব্ৰেকেট ক্লোজিং ব্ৰেকেট এতিয়া চোৱাচোন 57 আছে 57 এই মাইনাস আছে মাইনাস এতিয়া এইখিনি যোগ কৰা 7 8 15 আৰু 7 এখানে টোটাল কিমান হ'ব 22 22 2 হাতত থাকিল 2 তাৰপিছত 4 একে 5 5 আৰু 9 14 14 আৰু 2 15 16 তেনেহ'লে 162 তেনেহ'লে এইটো মাইনাস কৰি দিয়া এতিয়া 57 ৰ পৰা 162 গ'লে আমাৰ কিমান থাকে -105 থাকে ঠিক আছে 105 হ'ব আমাৰ ইয়াৰ এনসার এনেকৈ সৰল কৰিব লাগিব তাৰপিছত 2 নম্বৰটো চোৱা এইটো 2 নম্বৰ কি আছে কোৱা মই না -47 -48 +80 -62 প্লাস আছে কিমান 20 এইটো আমি সমাধান কৰিম চাবা প্ৰথমতে ইয়াতে চোৱা মাইনাস আছে মাইনাস আমি প্লাস থকাখিনি আগত আনিব পাৰি ইয়াত থকা প্লাস কোনটো আছে এইটো আছে ইয়াতে আগত আনিবা প্লাসখিনি আগত আনিবা 80 তাৰপিছত প্লাস এইটো প্লাস আছে 20 তাৰপিছত এতিয়া চোৱা মাইনাস আছে মাইনাস আমি মাইনাস থকাখিনি এক লগ কৰিম 47 তাৰপিছত চোৱা -48 তাৰপিছত -62 এইটো এতিয়া চোৱা ইয়াৰ পৰা আমি কি পাওঁ তেনেহ'লে চোৱা 80 আৰু 20 যোগ কৰিলে আমাৰ কিমান হ'ব 100 হ'ব এইটো মাইনাস আছে মাইনাস এতিয়া আমি মাইনাসখিনি এক লগ কৰিম 47 এই মাইনাসে মাইনাসে প্লাস 48 আৰু মাইনাসে মাইনাসে প্লাস 62 এতিয়া চোৱা এই 100 আছে 100 মাইনাস আছে মাইনাস এই গোটেইকেইটা যোগ কৰা আমি যোগ কৰিলে গোটেইকেইটা আমি যোগ কৰি পাওঁ 157 তেনেহ'লে চোৱাচোন আমি এই এশৰ পৰা 157 যদি আমি বাদ দিওঁ তেনেহ'লে মাইনাস কিমান থাকিব 57 এইটো হ'ব ইয়াৰ এনসার এনেকুৱাকৈ সৰল কৰিবা এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাক দিয়া আছে কিমান -26 -48 -50 -20 -10 এইখিনি আমাক দিয়া আছে 3 নম্বৰটো এইটো চাবাচোন আমি এটা এটা সমাধান কৰিম প্ৰথমতে চোৱা ইয়াতে মাইনাস আছে এই মাইনাসখিনি ইয়াতে মাইনাস দি দিয়া -26 আছে 26 তাৰপিছত চোৱা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব 48 তাৰপিছত চোৱা মাইনাস আছে -50 এই মাইনাসে মাইনাসে প্লাস হ'ব 20 তাৰপিছত মাইনাস আছে 10 এতিয়া চোৱা এতিয়া প্লাস আছে এইটো এই দুটা প্লাস আমি এক লগ কৰিম চোৱা 48 প্লাসটো আগত আনা 48 প্লাস এইটো 20 তাৰপিছত এতিয়া মাইনাসখিনি আমি এক্সট্ৰা কৰিম মাইনাস আছে মাইনাস এইখিনি আমি এক্সট্ৰা কৰি দিম 26 এই মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব 50 তাৰপিছত চোৱা এই মাইনাসে মাইনাসে প্লাস হ'ব 10 আছে 10
তেনেহ'লে এই দুটা যোগ কৰা 68 হ'ব এইফালে হ'ব 68 এইটো মাইনাছ আছে মাইনাছ এইখিনি যোগ কৰা 50 আৰু 10 60 60 আৰু 20 80 80 আৰু 6 থাকিব 86 তেনেহ'লে ইয়াতে লিখিবা 86 68ৰ পৰা 86 বাদ দিলে কিমান থাকে -18 থাকে এই -18 হ'ল আমাৰ ইয়াৰ সমাধান এতিয়া চোৱা 4 নম্বৰ আৰু এটাই আছে 5 নম্বৰৰ এটা আছে এইটো চাবা 4 নম্বৰটোত দিয়া আছে আমাৰ কিমান 50 -18 -12 প্লাছ -12 এইখিনি দিয়া আছে এইখিনিতে চাবাচোন প্ৰথমতে আমি কি কৰিম ইয়াতে 50 আছে 50 তাৰপিছত চোৱা এইটো মাইনাছ আছে মাইনাছ 18 আছে 18 মাইনাছে মাইনাছে প্লাছ 12 এই প্লাছে মাইনাছে কি হ'ব -12 এইখিনি তেনেহ'লে ইয়াতে আমাৰ প্লাছ থকা কোনটো 50 আৰু 12 এই দুটা একলগ কৰিম 50 প্লাছ আছে প্লাছ এইটো 12টো আমি একলগ কৰিম এতিয়া মাইনাছখিনি এক্সট্ৰাকৈ কৰিম মাইনাছ আছে 18 এই মাইনাছে মাইনাছে প্লাছ 2 তেনেহ'লে কিমান হ'ব 50 আৰু 12 62 আৰু এইফালে মাইনাছ আছে মাইনাছ 18 আৰু 2 কিমান হ'ব 20 হয়নে নে ইয়াতে এইটো কিমান হ'ব 12 ইয়াতে মই 2 লিখিলোঁ কিয় চোৱাচোন এই 50 আছে 50 তাৰপিছত চোৱা 12 আছে 12 18 আছে 18 এই 12 আছে 12 ইয়াতে 12 আহিব ঠিক আছে 2 গ'লে 20 আৰু 10 30 30 এতিয়া চোৱা এই 62ৰ পৰা 30 বাদ দিলে আমাৰ কিমান থাকে 32 থাকে এই এনেকুৱাকৈ তোমালোকে সমাধান কৰিবা ঠিক আছে এতিয়া চোৱা আমি 6 নম্বৰ কুৱেশ্যন আনসাৰ সমাধান কৰিম চাবা চোৱা এতিয়া তোমালোকৰ এই 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ যে কৰিম এই তিনিটা কিন্তু অলপ তোমালোকৰ দৰকাৰী হ'ব এইবিলাক পৰীক্ষাত মানে দিব পাৰে বুজি পাইছা তোমালোকে অলপ ভালকৈ পঢ়িবা আৰু চোৱা প্ৰথমতে ইয়াতে কি কৈছে চোৱা which integers is to be added to -32 get the sum 0 তাৰ মানে কি কৈছে যে আমি -32ৰ লগত কি অখণ্ড সংখ্যা যোগ কৰিলে যোগফল 0 পোৱা যাব চোৱাচোন এইটো আমাৰ হৈছে 6 নম্বৰ 6 নম্বৰটোৰ সলিউশন কৰিম আমি আমাক কিমান দিয়া আছে চোৱা -32ৰ লগত আমি কি যোগ কৰিলে আমাৰ যোগফল 0 হ'ব চোৱাচোন আমি যদি যোগফল আমি 32 দিওঁ তেনেহ'লে আমাৰ কি হ'ব 32ৰ পৰা ইয়াৰ আগত যদি মাইনাছ আছে তেনেহ'লে বাদ দিব লাগিব 32ৰ পৰা 32 বাদ দিলে ইকুৱেলটো আমি কিমান পাম 0 পাম তেনেহ'লে এইটো হ'ব আমাৰ ইয়াৰ এনসাৰ যে আমাৰ যে 32 যোগ কৰিলে আমি 0 পাম যদি আমি 32 যোগ কৰোঁ তেনেহ'লে আমি কি পাম 0 পাম হৈছে এইটো হ'ল ইয়াৰ এনসাৰ 7 নম্বৰটো চোৱা এতিয়া 7 নম্বৰটো চাবা sum of two integers is -410 one of them is 180 find the other তাৰ মানে ইয়াতে কি কৈছে চোৱা যে দুটা সংখ্যাৰ যোগফল মানে অখণ্ড সংখ্যাৰ যোগফল মানে -410 দিয়া আছে ইয়াৰে এটা অখণ্ড সংখ্যা হৈছে 180 তেনেহ'লে আনটো কি ফাইণ্ড দ্য আদাৰ যা আনটো কি আনটো আমি ধৰি ল'ম x বুলি চাবা ইয়াতে লিখিবা সলিউশন ইয়াতে প্ৰথমতে লিখিবা গিভেন দিয়া আছে কি দিয়া আছে চোৱা যে sum of two integers is equal to কিমান -410 এতিয়া চোৱা তাৰে এটা আমাক দিয়া আছে কিমান one of them তাৰে আমাৰ এটা অখণ্ড সংখ্যা দিয়া আছে কিমান এইটো 180 তেনেহ'লে আনটো কি ফাইণ্ড দ্য আদাৰ লিখিবা যে ফাইণ্ড দ্য আদাৰ এইটো কিতাপৰ পৰাই তোমালোকে লিখি দিবা ফাইণ্ড দ্য আদাৰ ইজ ইকুৱেল টু x ঠিক আছে এইটো আমি লৈছোঁ x এইটো চোৱা 7 নম্বৰটোত এইখিনিকে পৰা আমি লিখিছোঁ এতিয়া চোৱা আমি সমাধান কৰিম ইয়াৰ যে এতে লিখিবা এতেকে এইটো
দুটা অখণ্ড সংখ্যাৰ যোগফল আমাক দিয়া আছে কিমান এইটো তেনেহ'লে আমি দুটা অখণ্ড সংখ্যা যোগ কৰিম x প্লাছ 180 এই দুটা আমি যোগ কৰি কিমান পাওঁ বুলি কৈছে ইজুকেল টু মাইনাছ 410 পাওঁ বুলি কৈছে ঠিক আছে তেনেহ'লে চোৱাচোন আমাৰ কি লাগে x হয়নে তেনেহ'লে ইয়াতে বাই দিবা মাজত ইজুকেল টু আছে কাৰণে ইয়াতে বাই দিবা x ইজুকেল টু কিমান হ'ব মাইনাছ 410 এইটো প্লাছ আছে এইফালে আহিলে মাইনাছ হ'ব 180 তেনেহ'লে চোৱা কি হয় x ইজুকেল টু ইয়াতে মাইনাছ আছে ইয়াতেও মাইনাছ আছে তেনেহ'লে মাইনাছ মাইনাছ প্লাছ হ'ব এই 410 আৰু 180 তেনেহ'লে কিমান হ'ব 590 এই দুটা মাইনাছ আছে কাৰণে এটা মাইনাছ 590 দিয়া ইয়াতে 590 দিলে ইয়াৰ মাইনাছ 590 হ'ব xৰ মান মানে আনটো সংখ্যাৰ মান ঠিক আছে 590 হ'ব আনটো সংখ্যাৰ মান এইটো হ'ল আমাৰ ইয়াৰ এনসাৰ এতিয়া চাবা 6 নম্বৰ 7 নম্বৰ গ'ল এতিয়া 8 নম্বৰটো চোৱা হোৱাট ইজ টু বি subtract from -80 to get the difference 0 তাৰ মানে কি কৈছে -80 ৰ পৰা কি বিয়োগ কৰিলে বিয়োগফল 0 পোৱা যাব -80 ৰ পৰা কি বিয়োগ কৰিলে আমি মানে বিয়োগফলটো আমি কি পাম মানে 0 পাম তেনেহ'লে চোৱাচোন এইটো হ'ল 8 নম্বৰ এইটো হ'ল সলিউশন কৰিবা প্ৰথমতে লিখিবা -80 ৰ লগত চোৱা এইটো হৈছে -80 ৰ লগত আমি কি বিয়োগ কৰিলে চোৱা এইটো বিয়োগ কৰিলে আমি যদি -80 কৰোঁ চোৱাচোন কি হ'ব এইটো চোৱা -80 আছে -80 এই মাইনাছে প্লাছ হ'ব 80 আছে 80 তেনেহ'লে কি হ'ল 80 এইটো আগত মাইনাছ আছে কাৰণে বাদ দিব লাগিব 80 ৰ পৰা 80 বাদ দিলে শূন্য হ'ব এইটো হ'ব আমাৰ ইয়াৰ এনসাৰ ঠিক আছে এইটো মানে 8ৰ মানে -80 ৰ লগত আমি মাইনাছ যদি 80 মানে কি কৰোঁ বিয়োগ কৰোঁ তেনেহ'লে আমাৰ বিয়োগফল 0 হ'ব ঠিক আছে এতিয়া চোৱা তোমালোকৰ কাৰণে মই অতি কষ্ট কৰি মই এইবোৰ ভিডিঅ' তোমালোকৰ কাৰণে মই বনাই থাকোঁ তোমালোকে চোৱা মোৰ কষ্টৰ বিনিময়ত তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া প্লিজ অনুগ্ৰহ কৰি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ধন্যবাদ